Friends, welcome back to my YouTube channel. আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংস। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে দি লৈছোঁ মই কেৰাহীত অলপমান মিঠাতেল, এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু লগত দিছোঁ দুটা জলকীয়া, কেঁচা জলকীয়া। তাৰপিছত এইখিনি ভালকৈ ভাজি লৈছোঁ। তাতে দিছোঁ আদা আৰু নহৰু খুন্দি লৈ থোৱা যিখিনি আছিল সেইখিনি। তাৰপিছত এইখিনি ভালকৈ ভাজি লৈছোঁ। তাতে দি দিছোঁ বিলাহী কাটি লোৱা। তাতে দিছোঁ অলপমান নিমখ, সোৱাদ অনুসাৰে দিব আপোনালোকে। দিছোঁ অলপ হালধি, জিৰা গুড়ি, আৰু দিছোঁ ধনিয়া গুড়ি। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াতে দিছোঁ আলু এটা সৰুকৈ কাটি, যিহেতু আলু খাব খুব বেছি দি দিছোঁ। দিবলৈ বেছি নাপাকে দিছোঁ তাতে দি দিছোঁ ঘৰৰে লাই শাকৰ পাত। লাই শাকৰ পাতখিনি খালি আপোনালোকে কটাৰীৰে কাটি দিব, হাতে মোহাৰি দিব, তেতিয়া ধুনীয়া টেষ্ট হয়। ভাল পালে তেনেহ'লে ট্ৰাই কৰি দিব আৰু কমেণ্টত জনাব খাই কেনেকুৱা পালে মোৰ ৰেচিপিটো।